নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ পিকে এডুকেশ্যন অফিচিয়েল ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ কেইটামান কুইজ চেণ্টেন্সসমূহৰ সম্পৰ্কে। তো আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। আন এটেপচা মাইলাখা, মোক অলপমান ভাত দিয়া। গিভ মি এ লিটিল ৰাইচ। ইজা গছে মাৰখা, এইখন এখন ছবি। ইট ইজ এ পিকচাৰ। ইজা বিটা মাৰখা, এইটো কি ছবি? হোৱাট পিকচাৰ ইজ দিছ? আং আপানো সংলাইতে নিমিনা, মই অকলে তালৈ গৈছিল। আই মাইছেল্ফ ৱেন দেয়াৰ। লেখা জানে লেখা যিজা ময়া পেৰানি দংতেন। কিতাপখন মোক দিয়া যিখন যোৱাকালি কিনা হৈছিল। গিভ মি দ্য বুক হুইচ ৱাজ পাৰ্চেজ yesterday. ই বছৰ জোৰং তামতি চুমু, এই আম্বৰ বৰ মিঠা। These mangoes are so sweet. ই যে চানি গাড়ী, এইখন কাৰ গাড়ী? Which car is this? উজা পেন ছাত্ৰ, হি ভাল ছাত্ৰ। হি ইজ এ গুড ষ্টুডেণ্ট। আনি দেখে উজা পেন, মোৰকৈ হি ভাল। হি ইজ বেটাৰ দেন মি। আনি দেখে নাং মাত্তা, মোৰকৈ তুমি ডাঙৰ। ইউ আৰ অল্ডাৰ দেন মি। ক্লাছ সি উজান বেগ নিদেখে পেন ছাত্ৰ, শ্ৰেণীত হিয়ে সকলোতকৈ ভাল ছাত্ৰ। ইজ দ্য বেষ্ট ষ্টুডেণ্ট ইন দ্য ক্লাছ। উই যা তামটি পিলাও পান, হয়তো আটাইতকৈ দীঘল গছ। ডেট ইজ দ্য টলেষ্ট ট্ৰী। ই যে গছে বান্দা পান, এইটো এটা চটি গছ। দিছ ইজ এ শ্বৰ্ট ট্ৰী। ই যে বেগ নিদেখে মাতা পান, এইটো আটাইতকৈ ডাঙৰ গছ। দিছ ইজ দ্য বিগেষ্ট ট্ৰী।